guys, welcome back to my YouTube channel. Can you see apnalok সকলো? তো আজি হৈছে 25th of September and আমি যাব ওলাইছো মন্দিৰ মই মা দেউতা মানে আজি মাহীহঁতৰ খৰাই আছে আৰু আমাক তালে ইনভাইট কৰিছে তো বলক আমি যাওঁ এতিয়া ইনে বহুত টাইম হৈ গ'ল 12টা বাজি পাৰ হ'ল আমাৰ ইয়াৰ সৰু কল্যাণী মন্দিৰ মেইন ডাঙৰ ভাগ ইফাললৈ আছে আৰু আগলৈ আমি যাব লাগিব কিন্তু এয়া হৈছে সৰু কল্যাণী মন্দিৰ ইয়াতে আজি শৰাই আছে মাহীহঁতৰ আপোনালোকে চাব পাৰে পৰিৱেশটো কিমান ধুনীয়া একদম শান্তি নিৰিবিলি পৰিৱেশ বৰ ধুনীয়া এতিয়া আমি গৈ আছোঁ দোকান পানী বটল এটা আনিবলৈ কাৰণ আমাৰ পানী বটলত কিয় পৰি আছে কি পৰি আছিলে মই কৈছোঁ পৰিৱেশটো ধুনীয়া আগতে ইয়াত ঠংকে মাৰিলে কিবা খুচংকে অৱস্থা লাগিছে ই নাখাওঁ দেই এইবিলাক এইবিলাক আইচক্ৰীম খাই নেকি এইকণ জেগা চাই দেখিছে তাতে আমাৰ ৰাস হৈছিলে মই তাত ফাৰ্ষ্ট টাইম কাৰণে যোৱা বছৰ ৰাস কৰিছিলোঁ মই গাঁৱত বহুত ৰ'দ আছেও আজি খনত নাই সেইখনত থাকিব এই দোকানখনত আহি মই ল'লোঁ এটা ললিপপ কি Finally guys, পানী বটল এটা পাই গ'লো যোন দোকানত তৰপি আছিলোঁ আৰু আপোনালোকে মোক ক'বচোন কিছুমান ভিডিঅ' আইডিয়া আপোনালোকৰ কেনেকুৱা টাইপৰ ভিডিঅ' চাব মন যায় মোৰ কমেণ্ট আহিছিলে যে 24 আৱাৰ যোন কাৰ কৰিব লাগে তো মই কৰিম মোৰ মানে 6 তাৰিখৰ পৰা হাফ ইয়াৰলি এক্সাম আছে এক্সাম শেষ হোৱাৰ পিছত নিশ্চয়কৈ কৰিম আৰু আপোনালোকে মোক কমেণ্টত জনাব আপোনালোকৰ আৰু কি আইডিয়াছ আছে মই তেনেকুৱা ভিডিঅ'জ শ্বুট কৰিব পাৰোঁ এইটো ৰাস্তা দি আহিছিলোঁ এয়া মন্দিৰ এতিয়া আমি যাম ওচৰে ওচৰে আছিলোঁ এইটো হৈছে আমাৰ ৰাস কৰা জেগা ইয়াত আমি কৰিছিলোঁ 15 days মান 15 days মান পূৰা ৰিহাৰ্চেল চলিছিলে তো মই মোৰ লাইফৰ ফাৰ্ষ্ট টাইম ৰাস কৰিছোঁ একচুৱেলি মই 2022তে ফাৰ্ষ্ট টাইম ভাওনা কৰিছোঁ ৰাস কৰিছোঁ আৰু 22তে মই মোৰ ডান্স ক্লাছো জইন কৰিছিলোঁ ফাৰ্ষ্ট চ' গতিকে এবছৰ পাৰ হৈ গ'ল সেইবিলাক চব হৈ যোৱা ভাবিলে ভাল লাগে কেতিয়াবা 1 yearত বহুত কিবা কিবি হৈ গ'ল এইটো চাব পাৰে আমাৰ ইয়াৰ কি কয় সৰু খুঁটা নেকি
এইটো গাঁওখনৰ নাম চাৰেঙীয়া ফালে আগলৈ গৈ থাকিলে আপোনালোকে পাব দীপৰা ফালে ডাঙৰ কলনি আছে সেইটোৱে এইফালে আৰু আমাৰ যোনভাগ মেইন কল্যাণী মন্দিৰ ভাগ আছে ডাঙৰ ভাগ সেই ভাগ আছে সেয়াই আৰু আমাৰ ইয়াৰ পৰিৱেশ কোৱা তুমি কৈ থাকা শ্বুট কৰিছোঁ সেইখন পৰিৱেশখন সঁচাকৈ বহুত ভাল এতিয়াতো মই অকল আছোঁ মাহীহঁত আহিলে আমি ইয়াতে আহিম লেকচাৰ মাৰিম অকল ফটো উঠিম চাওক এইটো ইমান কিউট চাই এটা ডগী আহিছে আমাৰ ওচৰত তুমি ষ্টৰিটো শুনোৱাই দিয়া ইয়াত এভাগ কেনেকৈ বহিলে স্থাপিত কেনেকৈ হ'ল সৰু কল্যাণী বুলি কয় এনেই আগৰ ভাগ আছিলে ব্ৰহ্মপুত্ৰ নদীৰ মাজত দীপৰাৰ পৰা আগলৈ তেতিয়া নদীৰ মানুহে কয় আৰু যে নদীৰ পৰা নদীৰ মন্দিৰ ভাগ আগতে ইয়ালৈ গোসানী ফুৰাবলৈ লৈ আহে গোসানী ফুৰাবলৈ লৈ আহোঁতে এবাৰ খুব বতাহ ধুমুহা অহাৰ কাৰণে এই স্থানতে আমাৰ কল্যাণীক ৰাতি ৰাখিবলৈ দিয়া হৈছিল ইয়াত তেতিয়াৰ পৰা পূজা পাতল দিব যেতিয়া লগা হ'ল কালক্ৰমত বিভাগো এপাক মন্দিৰ সৃষ্টি হ'ল তেতিয়াৰ পৰাই মানুহে এভাগক সৰু কল্যাণী বুলি কয় আকৌ পিছদিনা পুৱা যেতিয়া মন্দিৰ আগৰ গোসানী আগৰ জেগালৈ লৈ গ'লগৈ সেই অনুক্ৰমে সেই জেগাত আকৌ দম্ভৰ বুলি কয় দম্ভৰ বুলি কোৱাৰো এটা কাহিনী আছে সেইটো আমি পিছত পাতিম সেইটো আমি বেলেগ এজনৰ পৰা জানিম কিয় গম্ভৰ নামটো হ'ল আৰু যোনভাগ মেইন ডাঙৰ কল্যাণী ভাগ আছে সেইভাগকে গম্ভৰ বুলি কয় সেইভাগৰ নাম গম্ভৰ কিয় হ'ল আমাৰ কল্যাণী মন্দিৰ সেইভাগ আমি অলপ পিছতকৈ জানিম ষ্টে টিউন আৰু এয়া মাহীহঁতো আহি গ'ল মন্দিৰলৈ লগত আমাৰ নিমি আহি গ'ল আমি কি কিনিলোঁ খবৰ নিচাকৈ আকৌ এটা ল'লোঁ নাযায় নিমি ইয়াত আহি কেনেকুৱা লাগিছে ধুনীয়া লাগিছে কিন্তু চুইংগামটো এই ষ্ট্ৰবেৰী চকলেটৰ ভিতৰত চুইংগাম আছে খাই দিবা চুইংগামটো চুবা মই খাব মন যায় বেয়া পোৱা ভাল পাওঁ কিন্তু মাহঁতে মোক খাব নিদিয়ে চুইংগামটো নাখাবা তেন্তে চুইংগামটো মাক দি দিবা চুইংগামটো মাক দি দিবা এই ললিপপটো নাখালেও মাকে দি ললিপপটো খাই ভাল লাগিছে নে বেয়া লাগিছে টেষ্টটোৱে পোৱা নাই তোৰ বেমাৰ হৈ আছে নেকি চৰ্দি সেইকাৰণে পোৱা নাই মোৰো ছেম চৰ্দি আমি ধেৰ ফটোগ্ৰাফি কৰিলোঁ ফটোজ উঠিলোঁ বহুত বেছি কি ক'ব বিচাৰিম বহুত বেছি নাই উঠিলোঁ ইমানে বহুত বেছি এগৰাকীতো সন্তুষ্ট নহয়
এতিয়াই আমাৰ প্ৰসাদ আহি গ'ল। এটা ফটো সেশন চলি আছে তাৰপিছত আমি কাল্যাণী মন্দিৰ যাম চাদৰ মেখেলাবিলাক যোৱা চাদৰ মেখেলা ইউ আৰ অলছ' মাইকী মানুহ লেডিজ ময়ো যাম কিন্তু লগত অলপ পিছত এবাৰ এই উঠাই লওঁ আমি আহিছোঁ এয়া মেইন কল্যাণী মন্দিৰলৈ চাব পাৰে আপোনালোকে দুখন গাড়ী এখন গাড়ীত সাতটা সোমাইছে মানে টোটেল কিমান 14 মাই গড ইয়াত যে মই সঁচা কৈছোঁ ইয়াত আহি বহুত শান্তি লাগে মই গাড়ী আপোনালোকে চাব পাৰে আৰু ধুনীয়া বতাহ মাৰি আছে টাইমটো বহুতেই ধুনীয়া মানে পিচ বেছি ধুনীয়া নহয় না মন্দিৰটো বন্ধ হৈছে এনে বাহিৰৰ পৰা হে কৰি মন্দিৰটো খুলি দিব ব'লা খুলি দিলে চলো গহপুৰৰ দিপৰা বৰঙাবাৰীৰ মেইন কল্যাণী মন্দিৰ আপোনালোকে চাব পাৰে এতিয়াতো মেইন মানে মন্দিৰভাগ বন্ধ হৈ আছে কিন্তু এফালে বাপ্পা চাওক না কিমান ধুনীয়া এইভাগ আমাৰ মন্দিৰ কাজিয়া লাগিব ইয়াৰ পৰা নি পেলাই আকৌ আমি আহি আছোঁ তুমি পাৰিবা তোমাৰ গাইজ আপোনালোকক মই এটা বহুত ধুনীয়া ভিউ দেখাম চাওক এইফালে ছান আৰু এইফালে মুন ওলাইছে ইয়াত মানে বেছি ধুনীয়াকৈ জিলিকিব What a view! সঁচাকৈ বৰ ধুনীয়া লাগে ইয়াত আহি আপোনালোকে মানে আহিবগৈ এড্ৰেছ লাগিলে মোক ক'ব মই কমেণ্টত কৈ দিম ফটো ছেশ্যনছ বি লাইক এইটোৱে দিব লাগিছিলে ন গান মানে কোনটো গান দিছ এইটো চাই ইমান ধুনীয়া প্ৰপ'ৰ্শ্যনটো বিউটিফুল ভিউ হা গড মই লাগি গ'ল ফাইনেলি উই আৰ হোম বাই বাই যাংগা বুলি কৈ থৈ আহোঁ ব'লা নহয় নোসোমাওঁ আৰু গাইজ এতিয়া আছিলে আজি আমাৰ সৰু সুৰা এটা ব্লগ 5টাই বাজিব হ'ল আৰু বেয়া নাপাব ডাঙৰ কল্যাণীৰ বিষয়ে মই কোৱাব নোৱাৰিলোঁ কাৰণ মন্দিৰভাগ বন্ধ আছিলে কিন্তু মই বেলেগ এদিন হ'লে আপোনালোকক চিয়'ৰলি জনাম তো যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোক IG-ত ফ'ল' কৰিব নাপাহৰিব আৰু আপোনালোকে মোক কমেণ্টত জনাব যে আপোনালোকক কেনেকুৱা টাইপৰ ভিডিঅ'ছ লাগে তো মই আপলোড কৰিব ট্ৰাই কৰিম এণ্ড যদি কাৰোবাক কল্যাণী মন্দিৰৰ এড্ৰেছ লাগে তেন্তে মোক কমেণ্টত জনাব মই আপোনালোকৰ এড্ৰেছটো দি দিম থেংকছ ফৰ ৱাচিং বাই বাই